অমৃত বৃক্ষৰ আকৌ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকে গম পাব যে 2024 অমৃত বৃক্ষ আন্দোলনত আপোনালোকে কি কৰিব লাগিব, কি কৰিব নালাগে, কিমানটো মিল আৰু কিমানটো অমিল 2023 অমৃত বৃক্ষ আন্দোলনৰ লগত। তো জানিবৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু আপুনি ক'ত গৈ অমৃত বৃক্ষ আন্দোলন ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে পাই যাব। আৰু ওপৰত আহি আছে aba.assam.gov.in, তাত সেইটো দবাই আপোনালোকে চাৰ্চ কৰিলেও আহি যাব। এতিয়া আমি চাম যে কি কৰিব লাগিব। ইয়াত অপশ্যন আছে হোম, তাৰপিছত তলত চাওঁ আপোনালোকে ৰেনুৱেল আৰু লগইনৰ তলত ৰেনুৱেল আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। তো আমি প্ৰথমতে চাম ৰেনুৱেলটো মানে কি, ৰেনুৱেলটো কি কৰিব লাগিব। 2023 চনত যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটোৱে যদি ফোন নাম্বাৰ আছে, সেইটোৱে যদি ফোন নাম্বাৰটো চলি আছে, তেতিয়াহ'লে আপুনি ৰিনুৱেলটো কৰিব পাৰে। অথচ আপুনি যদি 2023 চনৰ অমৃত বৃক্ষ আন্দোলনৰ পিছত যদি আপুনি গোটত সোমাইছে তেতিয়াহ'লে আপুনি নিউটো কৰিব লাগিব। তো আহক প্ৰথমতে ৰিনুৱেলটো চাওঁ ডিটেইলত কি আছে ভিতৰত। আপুনি যদি ভাবিছে যে ৰেনুৱেলৰ ভিতৰত কিবা ডাঙৰ কিবা বস্তু আছে তেতিয়াহ'লে ভয় কৰিব নালাগে, একো নাই। ভিতৰত যাব, খালি ৰেজিষ্ট্ৰেশ্যন ৰেনুৱেল বুলি আছে, তাৰ তলত আপোনাৰ যি পুৰাণা মোবাইল নাম্বাৰটো তাত দিব লাগিব। তাৰপিছত জেনেৰেট OTP, সেই জেনেৰেট OTPটো ক্লিক কৰিলে এটা OTP সেই মোবাইল নাম্বাৰটোত যাব যিটো যোৱা বছৰ আপুনি কৰিছিলে। তাৰপিছত ছাবমিট কৰি দিলেই হৈ গ'ল। তেতিয়া আমি নিউটোক ছেল্ফ হেল্প গ্ৰুপ তাত ক্লিক কৰিব লাগিব, কিয়নো আত্মসহায়ক গোটৰ ওপৰতেই এইটো বেছ কৰি কাম হৈ আছে, তাৰ বাহিৰে এতিয়া একো কাম হোৱা নাই। ছেল্ফ হেল্প গ্ৰুপৰ পৰা যিহেতু আপোনালোকে কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ জানিব। প্ৰথমতে ইয়াত অপশ্যন দিছে বহুতখিনি, তাৰ মাজতে আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব লাগিব। যদি আপুনি গাঁৱৰ হয় তেতিয়া ৰুৰেল, যেতিয়া আপুনি চহৰৰ পৰা বিলং কৰে তেতিয়াহ'লে আৰ্বান। আপোনাৰ নাম, তাৰপিছত ছেল্ফ হেল্প গ্ৰুপৰ ID নাম্বাৰ, যিহেতু আপোনালোকৰ যদি নাই তেতিয়াহ'লে বাইদেউসকলক কণ্টেক্ট কৰিলে আপোনালোক বাইদেউসকলে দি দিব। আৰু তাৰপিছত মোবাইল নাম্বাৰ, তাৰপিছতে আহিলে আপোনাৰ নাম, ফাদাৰ মাদাৰ নেম, বাকীবিলাকতো ক'বলগীয়া তেনেকুৱা নাই। কিন্তু যদি আপোনালোকে চাব যায় তেতিয়াহ'লে ফটো আইডেণ্টিটি কাৰ্ডটো ক'বলগীয়া আছে। আপোনালোকে ফটো আইডেণ্টিটি কাৰ্ডটো প্ৰায় আধাৰ কাৰ্ডটোৱে দিব লাগিব। যদিহে আধাৰ কাৰ্ডটো নাই তেতিয়াহ'লে অন্যান্যবোৰ দিব পাৰে, কিন্তু যদিহে আছে আধাৰ কাৰ্ড তেতিয়াহ'লে আধাৰ কাৰ্ড দিবই লাগিব। তাৰপিছতে আপোনালোকে ফটো এটা দিব লাগিব আধাৰ কাৰ্ডৰ, যেনেকৈ কিমান MBৰ ভিতৰত থাকিব লাগিব, সেইটো খুলিলে গম পাব। তাৰপিছত জেনেৰেট OTP, তাৰপিছত কেপচা, তাৰপিছত ছাবমিট কৰি দিলে আপোনাৰ কাম খতম। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ছেভ কৰি ৰাখিব লাগিব, যিহেতু পিছত যদি গছপুলি দিয়াৰ সময়ত বা জিঅ' টেগ কৰাৰ সময়ত লাগে তেতিয়া আপোনালোকে সুবিধা পাব। আৰু বাকী ক'বলগীয়া তেনেকুৱা একো নাই আৰু জানিবলগীয়াও একো নাই। আৰু যদি বহুত ভিডিঅ' চায় তেতিয়াহ'লে আপোনালোকে কনফিউজ হোৱাটো খাটাং। ভৱিষ্যতলৈ যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক।